ছাৰ নমস্কাৰ। চিনি পাইছেনে? আহকচোন বাৰু আহক। আহক আহক। নালাগে, আমি ইয়াতে আছো। মই ঠিক আপোনাক ধৰিব পৰা নাই। ছাৰ কিয়? মই আপোনাৰ ছাত্ৰ বিনয় ৰঞ্জন। বিনয়? হয় ছাৰ। তোমাৰ কথা মই প্ৰায়ে কৈ থাকো বুজিছা। ধন্যবাদ ছাৰ, এইটো আপোনাৰ মহানতা ছাৰ। ভালে আছা? দেউতাই কি কৰি আছে? ভালে আছে নে? হয় ছাৰ, আছো। দেউতা ঘৰতে আছে। দেউতাই আগতে বহুত কষ্ট কৰিলেতো, সেইকাৰণে দেউতাক একো কৰিবলৈ নিদিয়ে। দিবা দিবা বুজিছা, দুই এখন কাম কৰি থাকিবলৈ দিবা, তেতিয়া আকৌ স্বাস্থ্যটো ভালে থাকিব, নে কি কোৱা? সেয়া মই আকৌ কথাটো লাগি থাকিলো, দেখিছানে? চাহ অকণমানৰ ব্যৱস্থা কৰোঁগৈ। পিছে আমাৰ এওঁ মানে তোমাৰ বাইদেউৰা ঘৰত নাই নহয়, কামৰূপত গৈ ল'ৰাৰ লগত আছেগৈ। নাতি পোৱালি অকণমান হ'ল, সেই নাতি ৰক্ষা বুজিছা। নালাগে নালাগে ছাৰ, আপুনি কষ্ট কৰিব নালাগে ছাৰ। তোমাৰ লগৰ এজন আছে, ৰবা মই তাক মাতি দিওঁ। যতীন, তোমাৰ লগতে একেলগে পাবা, তুমি তাক চিনি পাবা, আৰ্মিত কৰে। এইটো যতীন। আৰে যতীন, পাইছো পাইছো ছাৰ, পাইছো। ভাল তোমাৰ? ভাল ভাল। আজি মোৰ মৰমৰ দুয়োটা ছাত্ৰকে একেলগে পাই মোৰ বৰ ভাল লাগিছে। যতীন, চাহ কাপ কৰিবই, তিনিও একেলগে খাই আনন্দ কৰিব পাৰিম। আজি আগৰ সেই পুৰণা স্কুলৰ দিনবোৰলৈ মনত পৰি গৈছে। চাহ কাপ কৰিবই। ঠিক আছে, মই চাহ কাপ কৰি আনো। ঠিক আছে ছাৰ, আজি শিক্ষক দিৱস, সেয়ে ভাবিলো মই আপোনাৰ পৰা আশীৰ্বাদ এটা লৈ যাওঁ। মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় থাকিব। ঠিক আছে। ভালৈ ছাৰ, অলপ আহাচোন। ছাৰ লওকচোন। বিনয়, তুমি হয়তো নাজানা, মই উপহাৰ আৰু বিলাসিতা কেতিয়াও উপভোগ কৰি পোৱা নাই। এই দুখন হাতেৰে শিক্ষাই হওক বা সহায়ে হওক দিও পাইছো আৰু লৈ পাইছো, কিন্তু উপহাৰ ল'বলৈ হাতকেইটা দাঙিবই পৰা নাই। ছাৰ, যদি গ্ৰহণ কৰিলে হয় মই সুখী হলোহেঁতেন ছাৰ। হ'ব, টেবুলতে ৰাখাচোন। মই আনকো দি পোৱা নাই আৰু ল'বও নাজানো, তুমি মোক বেয়া নাপাবা। বহা। ছাৰ, আপোনাৰ ল'ৰাটোতো মোৰ লগতে পঢ়া আছিলে, সি এতিয়া APS কামৰূপত SDP পদত আছে। ভাল পদত আছে, যথেষ্ট ইনকাম হয় চাগে। ইনকাম? ইনকাম আছে। পিছে তোমাৰ কেনে? ভাল ভাল ছাৰ, ইচ্ছা কৰিলে দৰমহা নহলেও চলি যায়, কিন্তু অলপ সাৱধান নহলে ভাইৰেল কৰি দি বদনাম কৰি দিব পাৰে, আৰু ইলেকশ্যনৰ আগত পালেতো কথাই নাই, ছাছপেণ্ড নতুন ট্ৰান্সফাৰ কৰি দিবই। দৰমহা নললেও হয়? ইমান টকা কেনেকৈ? টকা নলওঁ বুলিলেও ইঞ্জিনিয়াৰে কণ্ট্ৰেক্টৰৰ বিল পাছ কৰিবলৈ দিয়ে। বৈধই হওক বা অবৈধই হওক, ব্যৱসায় কৰাবিলাকে সময়ত চকু মুদাৰ কুলি ভাও ধৰিবলৈ দিয়ে। আৰু ছাৰ, বহুত চ'ৰ্চ আছে। এনেকুৱা এটা দিন আহিব বুজিছা, সময়ত তোমাৰ আৰু মোৰ দৰে ধনী মানুহবোৰহে জীয়াই থাকিব। মানে ছাৰ? মানে মই কওঁ শুনা, আজিকালি তোমালোকে বনোৱা ৰাস্তা পদূলি, বিল্ডিং, সেইবোৰ কিমান দিন যাব?
আগৰ দিনৰ বনোৱাৰ দৰেতো শ বছৰ নাযায়। তাৰোপৰি বৰ্তমান চৰকাৰখনে জনসাধাৰণৰ হিতৰ কাৰণে যিবোৰ আঁচনি প্ৰস্তুত কৰিছে সেইবোৰতো জনসাধাৰণৰ হিতৰ কাৰণে প্ৰকৃতপক্ষত ব্যৱহাৰ হোৱা নাই। অন্যহাতে চোৰাং ব্যৱসায়ীয়ে মূল্যৱান গছ গছনিবোৰ কাটি তহিলং কৰিছে। অবৈধভাৱে মদ ভাং আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা চলিছে। সেইবোৰত তোমালোকৰ ভূমিকা কি? মানে চকু মুদি দিয়া নহয় জানো? হয়, ভাল কৰিছা, বুজিছা? ভাল কৰিছা তোমালোকে। মৰিলে দুখীয়া মানুহবোৰহে মৰিব। তোমাৰ আমাৰ দৰে ধন টকা পইচা থকা মানুহবোৰতো নমৰে। নহয় ছাৰ, আজিৰ সমাজত সুস্থ পৰিৱেশ নাইকিয়া হৈ পৰিব। মৰামৰি, কটাকটি, হত্যা লুণ্ঠন হৈ কল্কীয় অৱতাৰ আহি পাব। নিচাই মানুহৰ মগজুৰ বিচাৰ বুদ্ধি নাইকিয়া কৰি পেলাব ছাৰ। হলেও হওক, সাধাৰণ জনসাধাৰণবোৰহে মৰিব। জন্ম হলে মৃত্যু অনিবাৰ্য, তাতে যেনিবা দুদিনমান আগতীয়া হ'ব। এই সকলোবোৰ কাম তোমাৰ নিচিনা বিলিয়ন ডাঙৰ ডাঙৰ অফিচাৰবোৰে কৰিব পাৰিব। অশিক্ষিত হালোৱা জালোৱা চিপাহী চয়ন্তৰবোৰে কৰিব পাৰিব। এজন শিক্ষকে কেৱল তোমাৰ দৰে বিলিয়ন ছাত্ৰকে শিক্ষা নিদিয়ে। এই ঘৰৰ হালোৱাটোৰ পৰা সীমাৰক্ষীয়া জোৱানটোলৈকে প্ৰত্যেককে সৎ শিক্ষা দি আহিছে। এজন ছাত্ৰই কপালৰ ঘাম মাটিত পেলাই তোমাৰ আৰু মোৰ খোৱা মুঠি যোগাৰ কৰি দিছে, আৰু আনজনে বৰফৰ পাহাৰ বগাই বগাই নিজেই নুশুই তোমাক আৰু মোক শুবলৈ দিছে। আৰু তুমি ঘৰতে থাকি সাধাৰণ নাগৰিকৰ টকাৰে লুটি পুতি খাই দেশৰ ভৱিষ্যত তুমি ধ্বংস কৰিছা। লাজ পাইছো বুইছা, তোমাৰ নিচিনা এজন ছাত্ৰৰ শিক্ষকৰ মই পৰিচয় দিবলৈ। হেৰা, বহু টকা থাকিলে মানুহে সন্মুখত মৰম কৰে, শ্ৰদ্ধা কৰে, কিন্তু আঁতৰি যোৱাৰ পাছত কি কয় শুনি পাইছা? এদিন শুনিবাচোন, সেই সমাজত তোমাৰ প্ৰকৃত স্থান কি নিজেই বুজিবা। বাহিৰত থকা কেইজনক চাহ দিলোঁ, আপোনালোকেও লওকচোন। মোৰ ছাত্ৰবোৰক কেতিয়াবা চাকৰি অভিমুখী আৰু কেতিয়াবা ব্যৱসায় অভিমুখী এই দুইটা শিক্ষাই প্ৰদান কৰা হৈছিল। বাহ, তুমি কিন্তু দুইটাই ললা। যতীন, তোৰ চাকৰিত ইনকাম কিমান? ছাৰ, আপুনি ইনকমৰ বিষয়ে বেপাৰ বাণিজ্য ক্ষেত্ৰত মোক শিকাইছিলে, কিন্তু মই এতিয়া বৰ্তমান আৰ্মিত আছোঁ। দেশ সেৱা কৰোঁ, মাতৃৰ সুৰক্ষাত নিয়োজিত। ছাৰ, ইনকমৰ কথা ভাবিলে বা ল'লে জন্মদাত্ৰী মাতৃ আৰু ভগ্নীৰ লজ্জাৰ সুৰক্ষা কি হ'ব? দেশ মাতৃৰ সেৱাত নিয়োজিত মোক আৰু মোৰ পৰিয়ালৰ বাবে যি বাৰ্তা দিয়ে মই তাতে সুখী। ক্ষমা কৰিব ছাৰ।
ছাৰ, আনুষ্ঠানিক শিক্ষাৰে মোক জীৱনৰ লক্ষ্যপথ দেখুৱালে আৰু আজি অনানুষ্ঠানিক শিক্ষাৰে মানৱতাৰ পথ দেখুৱালে ছাৰ। সেয়েহে ছাৰ, এই উপহাৰটো গ্ৰহণ কৰি মোক নিশ্চত্ব গ্ৰহণ কৰক ছাৰ, যাতে জীৱনত দ্বিতীয়বাৰ যাতে মই আৰু ভুল নকৰোঁ ছাৰ। ৰবা ৰবা, মই তোমাক যুগৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এটি উপহাৰ দিম। ৰবা, লোৱা। ইয়াতে মোৰ অনানুষ্ঠানিক শিক্ষাৰ ৰাজনীতি, কূটনীতি, ধৰ্মনীতি, সমাজনীতি, ন্যায় সকলোবোৰ পাবা। এজন সুশাসক হোৱা